हाय फ्रेंड्स की खबर निश्चय সকলোৰে ভালে আৰু মোৰো ভাল আৰু মই পুৰবি আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো মোৰ চেনেল ট্ৰেডিশন অফ বিউটিফুল নৰ্থ ইষ্টলৈ খুৱাম আপোনালোকক হেন্দুৰ লগোৱা পাঁচটা ডিজাইন মইনো কেনেকৈ হেন্দুৰ লগাও আৰু হেন্দুৰ হৈছে বিবাহিত নাৰীৰ প্ৰতীক আৰু হিন্দু শাস্ত্ৰমতে বিধৱাসকলে হেন্দুৰ লোৱাটো নিষিদ্ধ হিন্দু আৰু জৈনসকলে পূজাত হেন্দুৰ ব্যৱহাৰ কৰে হিন্দু মহিলাসকলে স্বামীৰ দীৰ্ঘ জীৱনৰ কাৰণে হেন্দুৰ ব্যৱহাৰ কৰে যিসকল ছোৱালীয়ে নতুনকৈ বিয়া হৈছে তেওঁলোকে অলপ বেলেগ বেলেগ ষ্টাইলত হেন্দুৰ ল'ব বিচাৰে মোৰো প্ৰথমতে বহুত ইচ্ছা গৈছিল মই পুৰা হিৰত ভৰ্তি কৰি একদম হেন্দুৰ লগাইছিলোঁ আৰু বেলেগ বেলেগ ড্ৰেছত মই বেলেগ বেলেগ ষ্টাইলত হেন্দুৰ লগাইছিলোঁ চাদৰ মেখেলাৰ লগত অকণমান বেছিকৈ হেন্দুৰ ল'লে ভাল দেখি আৰু কুৰ্তা চেলোৱাৰ বা ৱেষ্টাৰ্ণ ড্ৰেছৰ লগত অকণমান কমকৈ ল'ব লাগে তেতিয়া বেছি ভাল লাগে আৰু আজি আপোনালোকক দেখুৱাম মইনো কেনেকুৱা ষ্টাইলত হেন্দুৰ লগাওঁ গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ মই যিহেতু মাৰ ঘৰত আহিছোঁ দুদিনমান থকাকৈ সেইকাৰণে মই নিজৰ হেন্দুৰটো আনিব পাহৰিলোঁ মাৰ হেন্দুৰটোৱে লগাই ল'লোঁ প্ৰথমতে মই সেউতাটো উলিয়াই লৈছোঁ চুলিখিনি পুৰা মোৰ পাতল হৈ গৈছে একদম কুৰ্তিৰ লগত সাধাৰণতে এনেকৈ ল'ব পাৰি চিম্পুলকৈ তেতিয়া ভাল দেখি সকলোৱে জানে সেন্দুৰৰ ৰং ৰঙা ই শক্তি আৰু প্ৰেমৰ প্ৰতীক অৱশ্যে ঠাই বিশেষে কমলা ৰঙৰ সেন্দুৰো ব্যৱহাৰ কৰা হয় কিছুমান লোকৰ মতে সেন্দুৰ বিষাক্ত বুলিও কয় সেন্দুৰ পেটত গ'লে বিষক্ৰিয়া হ'ব পাৰে আৰু যিসকল লোকৰ সেন্দুৰ ল'লে এলাৰ্জি উঠে বা ওপৰৰ চুলিখিনি পকি যায় নাইকিয়া হৈ যায় তেওঁলোকে এনেকৈ কপালত অকণমান ফুট দি পেলাইও সেন্দুৰ লগাব পাৰে চুলিখিনি ছাইডৰ ফালে ফণিয়াই লৈ পেলাইও সেন্দুৰ লগাব পাৰি সেউতাটো ছাইডৰ ফালে আঁচুৰি পেলাই এনেকৈ ল'লে এটা বেলেগ লুক দেখি মুখখনৰ এটা বেলেগ আকৃতি দেখি ছাইডেৰে সেউতা ফালিলে মই এইটো ছিংগাৰ ব্যৱহাৰ কৰিছোঁ সাধাৰণতে ছিংগাৰ ব্যৱহাৰ কৰিব নালাগে বুলি কয় কিন্তু গৰমত সেন্দুৰ লগালে বৈ আহে সেইকাৰণে মই ছিংগাৰটোৱে লগাই ল'লোঁ এইটো লগাই ল'লে বৈ নাহে এনেকৈ লগালে মুখখন বেছি ভাল দেখি মই ভিডিঅ' বনাই থাকোঁতে মোৰ দেউতা পিছফালে থিয় হৈ আছে তেওঁ ভাবিছে মই কি লগাইছোঁ কি কৰি আছোঁ তেওঁ বুজি পোৱা নাই তেওঁ আজি 10 বছৰে পেৰালাইচিছ হৈ বিচনাতে আছিলে মই এইটো ষ্টাইলত সেন্দুৰ লগাইছোঁ কাৰণ সৰুৰ পৰা আমাৰ আইতাহঁতে এনেকৈ লগোৱা দেখা পাইছিলোঁ এতিয়াও বৰমাহঁতে এনেকৈ লগায় মই নেক্সট সেন্দুৰখিনি লওঁতে অকণমান পানী লৈ লৈছোঁ হিৰত যিহেতু এইবাৰ অকণমান বেছিকৈ সেন্দুৰ লগাম সেইকাৰণে যাতে সেন্দুৰখিনি উৰি নাযায় তাৰে কাৰণে অকণমান পানী লগাই লৈছোঁ পানী লগাই ল'লে সেন্দুৰখিনি তাতে ভালকৈ বহে দেউতাই ভাবি আছে পিছফালৰ পৰাই যে তাই কি কৰি আছে এইবোৰ যিহেতু দেউতা আগৰ কথাবোৰ পাহৰি গৈছে বা বৰ্তমানৰ যুগটোৰ লগত তেওঁ একেবাৰে পৰিচিত নহয় এয়া মই অনামিকা আঙুলিটোৰে এনেকৈ লগাই লৈছোঁ হিৰত পানীখিনি দিয়াৰ কাৰণে সেন্দুৰখিনি ধুনীয়াকৈ বহি গৈছে পুৰা দীঘলকৈ লৈ লৈছোঁ এনেকৈ মেখেলা চাদৰৰ লগত ল'লে খুব ধুনীয়া লাগে আৰু নতুনকৈ বিয়া হয় এনেকৈ পাটৰ কাপোৰৰ লগত পিন্ধি গ'লেতো বহুত ভাল দেখি আৰু সকলোৱে মুখখন আৰু উজ্জ্বল হৈ উঠে আৰু সেন্দুৰখিনিয়ে এগৰাকী বোৱাৰীক অধিক ধুনীয়া কৰি তোলে
আৰু মুখখন চাইও সকলোৱে মুগ্ধ হৈ পৰে। আৰু মই এনেকৈ ভি আকৃতিত লৈ লৈছোঁ। ছিংগাৰডালেদি ভি আকৃতিত এনেকৈ এটা ডিজাইন বনাই লৈছোঁ। এনেকৈ প্ৰায় বেংগলীসকলে লয়, সেইকাৰণে ময়ো লগাই ল'লোঁ এনেকৈ। আৰু দেখিবও ভাল দেখি এনেকৈ লগালে, মুখখন পূৰা উজ্জ্বল কৰি তোলে। সেন্দুৰ লগোৱাটো আমাৰ হিন্দু নাৰীসকলৰ এক পৰম্পৰা, আৰু এই পৰম্পৰাটো আমি জীয়াই ৰাখিব লাগিব। এনেকৈ ডাঠকৈ লগাই চুলিখিনি এনেকুৱা কাটা এটা মাৰি লৈছোঁ। বা নিজৰ ইচ্ছামতে যেনেকুৱা ষ্টাইলত বান্ধিব মন যায় তেনেকৈ বান্ধি ল'লে ভাল লাগিব। মই এনেই চিম্পুলকৈ বান্ধি লৈছোঁ কাটা এটা। যিহেতু মোৰ চুলিখিনি অইলি হৈ আছিল, মই চেম্পু কৰা নাছিলোঁ, কিন্তু ভিডিঅ' কৰাৰ আগতে চেম্পু কৰি ল'ব লাগিছিল, কিন্তু মোৰ কৰা নহ'ল। যদি ভি আকৃতিত যদি ল'ব বেয়া পায় তেতিয়াহ'লে এনেকৈ লগাব পাৰি চিধাকৈ। আৰু ফুটটো অকণমান ডাঙৰকৈ লৈ লৈছোঁ। মোৰ মুখখন সৰু যিহেতু মোৰ মুখত ভাল দেখা নাই ফুটটো, হয়তো আপোনালোকক ভাল দেখিবও পাৰে। চুলিখিনি ভাবিলোঁ খোপা এটা বান্ধি লওঁ, সেইকাৰণে আগৰ ফালে মই ববী পিন মাৰি লৈছোঁ এনেকৈ। খোপাটো বান্ধিলেহে বোৱাৰী বোৱাৰী দেখি, সেইকাৰণে ময়ো খোপাটো বান্ধি ল'লোঁ। বিয়াৰ পিছত মই অকণমান বেছিকৈ সেন্দুৰ লৈছিলোঁ, কাৰণ মোৰ ভালো লাগিছিল সেন্দুৰ ল'বলৈ, আৰু তেওঁৰ প্ৰতি স্বামীৰ প্ৰতি যে অধিক মৰম আছে সেইটো মই দেখাব বিচাৰিছিলোঁ। হৈ গ'ল মোৰ। আজিৰ ভিডিঅ' এইখিনিয়ে আছিলে। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰিব। আজিলৈ ধন্যবাদ।